আমি আহি মাজুলী পাই গ'লোহি প্ৰথম সোমাম আমি চামগুৰি সত্ৰ এই আপোনাক অকণমান পৰিৱেশটো দেখাই দিছোঁ সত্ৰৰ চাৰিওদিশ কিমান ধুনীয়া চাওকচোন বহুত বেছিয়ে ভাল লাগিছে আমাৰ গাড়ী এয়া অকণমান দেখাই দিছোঁ আপোনাৰ পৰিৱেশটো এয়া চামগুৰি সত্ৰ মাজুলী শ্ৰী শ্ৰী চামগুৰি সত্ৰ মই বাৰু প্ৰথম আহিছোঁ দেই আপোনালোক আহিছে নাহিছে জনাবচোন কমেণ্ট কৰি বহুত সুন্দৰ পৰিৱেশ আমি একেবাৰে ৰাতিপুৱাই পাইছোঁহি বাৰু আহোঁতে ঘৰৰ পৰা বহুত আন্ধাৰ আছিল এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশ যিখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই এয়া চাওকচোন বাৰু ইমান ধুনীয়াকৈ ৰাখিছে ভিতৰৰ বস্তুবোৰ সযতনে থৈছে এই যে সুধিছিলোঁ জটাই পুখুৰী বুলি কৈছে জটায়ু মই বাৰু ইমান চিনি নাপাওঁ দেই নামবোৰ নাজানো এতিয়া সুধিছোঁ আৰু তাত থকা মানুহক এয়া কুম্ভকৰ্ণ বুলি কৈছে এয়া আমাৰ পাৰ্টি আৰু বাহিৰত আছে অলপ ভিতৰতো সোমাই আছে চবেই ভিডিঅ' কৰাতে ব্যস্ত কাৰণ চবটো প্ৰথম গৈছে কোনো দেখা নাই এনেকুৱা মনোমোহা দৃশ্য সকলো এটা স্মৃতিৰূপে কাৰণে ভিডিঅ' কৰি ৰাখিছে আৰু ময়ো ভাবিলোঁ আপোনালোকক দেখাওঁচোন মোৰ লগত আপোনালোকেও চাওক আৰু ভিডিঅ'টো ক'ৰ পৰা হৈছে আপোনালোকে জনাবচোন কমেণ্ট কৰি যদিহে ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমি যিখন সত্ৰলৈ যাম গোটেইখন ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম চাওকচোন কিমান ভাল লাগিছে চবেই গৈ চাকি বন্তি দিছোঁ সকলোৱে জ্বলাই লৈছোঁ চাকি বন্তি বহুত বেছি ভাল লগা যিখিনি পাৰিছোঁ আপোনালোকলৈ আগবঢ়াইছোঁ মই অকণমান ভালকৈ দেখাই দিছোঁ আপোনালোকক পৰিৱেশটো বাই বাই পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত